মায়ে পানী অলপ লৈ আহে। খা মাই খা। জীৱনত এনে এটা দিন আহিব বুলি কেতিয়াও ভবা নাছিলোঁ। ক'ত আৰম্ভ কৰিছিলোঁ, আজি ক'ত আছোঁ। কলিতা সোনকাল কৰক, মই বজাৰ যাব লাগিব। আলি বাপা ককা দিনৰ পৰা গৰু পুহি গলি ভৰ্তি কৰিছিলোঁ। আজি মোৰ গলিটো উদং হ'ল। হেৰা শুনছ, চাকিখন লৈ আহাচোন। কলিতা গৰুটো দেখ, মই যাওঁ, দেৰি হৈছে। আলি তই গৰুটো ভালকৈ ৰাখিবি দে। লাগবই মোক। কি তোক আজি আৰু কি লগা হ'ল? ঘৰখনৰ প্ৰতি অলপ চকু দি। আজি হ'ব, তই মনত থাক, মোক লাগবই। যোৱা সপ্তাহত যি কিবা কৈছিলোঁ মন নাই নেকি? লগৰ ছোৱালীবিলাকে সদায় অনলাইন ক্লাছ কৰি থাকে, মোৰ কি সন্মান নাই? ৰচোন যেনকেইটা কথা নকবি। মই এইগিলা নাজানো। আৰু শুন, তনে মোক জন্ম দিয়া আকৌ ডাঙৰ কাম কৰা নাই, আৰু মাক দেউতাকে ছোৱালীক জন্ম দিলে বস্তু দিবই লাগিব, গতিকে মোক লাগবই। মই এইগিলা নাজানো। ৰ চব পাবি। আমি মাইৰে বাপৰে হ'লে তহঁতক জন্ম দিছোঁ, যিহেতু আমি নিজে বিক্ৰী যোৱা হ'লেও তহঁতক খুৱাব লাগিব। গতিকে চব পাবি, তই মনে মনে থাক। হেৰা শুনছ, পইচাখিনি লৈ আহা। এইখিনি লওঁ। আজিৰ পৰা মাষ্টৰে একো নকয় দেই। ক্লাছ কৰ, ডাঙৰ মানুহ হওঁ, গাঁওখনৰ নাম ৰাখ। য়েছ। কলদাদা, কলদাদা, ঘৰত আছানে? খুৰা দেখোন, বহকচোন। মাই। দোকানী বাপা, বহছো বাপা। মই বহিব অহা নাই। কলদাদা কয় ইমান দিন হ'ল দেখা দেখি নাই মানুহটোৰ। বাকী খাই মানুহবিলাক কিয় বা দেখা নেদে? কিয়নো সেংকা কলিয়ে তই? আমাৰ ঘৰখনৰ অৱস্থা নাজনাকা কিয় সেংকা কলি? আপাৰ মোবাইলৰ নামত গৰুটো বেচা গেল, দাদাৰো কামটো হাতৰ পৰাই গুচি গেল, মুঠতে কৰোণাই আমাৰ ঘৰখন থান বান কৰি দিলে। গৰু বেচা গম পাই মই আছো, মোক আজি পইচা লাগবই। লকডাউনে মোৰ দোকানৰ অৱস্থা নোহোৱা কৰি দিছে। আমাৰোতো পৰিয়াল এটা আছে ন। আমি বুজি নাপাওঁ নহয়, বুজি পাওঁ। লকডাউনত তোৰ দোকানখনৰে নহয়, আমাৰো অৱস্থা নোহোৱা আছিল। চলটো মোবাইলত ধৰি ক্লাছ কৰিব পৰা নাই, তহঁতে বুজি পোৱা চলি। 2 দিনমান ৰহ, গৰু বেচা পইচাখিনি তাকেই দিলোঁ, মোবাইলটো কিনো। পঢ়ক দি, সিও গাঁওখনৰ নাম কিজানি উজ্বলায়ে। দেচোন বাৰু, সপ্তাহত যদি টকা নাপাওঁ, বছ চলি পৰে দেখা যাব। মাই, এই মই ৰশ্মিহঁতৰ টিউচনৰ বহীটো লৈ আহো। যা। ই নাহিলে দেখোন। তাকেইতো ই ঠগই নেকি? এইটো আহিছি, জলদি আনাবে। ভাল কৈ এইটো ইমান দেৰি পৰা ৰখি আছো চালা। আবে বুঢ়ো পৰা কেনেকৈ পইচা ল'লো, বুঢ়ো গমেই নাপায়। মোৰ লগত পাৰিব। বড়া সেইফালে বোলে উৎপাতটো বেছি হৈছে নহয় সিহঁতৰ। কৰি দিছে মানে
জলদি কৰ কি হুঁচৰি আছে কোনবা আহিব পুলিচ 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 ঐ ভাগ এই ধৰ ইয়াক, ধৰ। অ' শুনছ কেইটামান ভাত লৈ আহা বৰ ভোক লাগছি কৃষ্ণ হেৰি আজি ইমান দিন হ'ল এসাঁজ ভাত ভালকৈ খাব পৰা নাই মাছ মাংসটো দূৰৰে কথা আবি তোৰ মুহুৰ ফালে চালি বেয়াই লাগে কিমান খাব আৰু শুধ ভাত কৃষ্ণ শেষ সব শেষ নিৰ্মলাই জীৱনত কি পাপৰ ফলত আমি ইয়াক চলি হিচাপত পালো ইমান দিনে আমি ইয়াক গাখীৰ খুৱাই পুহিয়াছিলো নেকি মোৰ চলি হৈ সি আজি ইমান তলত নামিব পাৰিলাক ইমানখিনি দেখাৰ আগত ভগৱানে মোক মাৰি নিদিলে কিয় ভগৱান দেউতা ক'ত যাওঁ জীৱনৰ মৰি যোৱা সপোনবিলাকক বিচাৰি যাওঁ অলপমান মুক্তিৰ সন্ধানত যাওঁ এয়াই হৈছে এক মহামাৰীৰ ফলত নিপীড়িত শোষিত দৰিদ্ৰ লোকৰ কৰুণ গাথা তাতে আকৌ ভূতৰ ওপৰত দানৱৰ দৰে পৰা ড্ৰাগছ নামৰ বৰ বিষৰ ফলত সমাজৰ যুৱচাম ধ্বংসৰ গৰাহলৈ যাব ধৰা আখৰা সেইবাবে ভূপেন দাই হয়তো সেই তাহানিতেই কৈছিল সূৰ্য উদয় যদি লক্ষ্য আমাৰে সূৰ্যাস্তৰ পিনে ধাৱমান কিয় শীতল বৃষ্টি যদি কাম্য আমাৰ অনাবৃষ্টি খেদি ফুৰিছো কিয় আৰু যাৰ ফলত জন্ম মুক্তি ষ্টেপ টুৱাৰ্ডছ ফেয়াৰৱেল নমস্কাৰ আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখত আজি মুক্তিৰ সমূহ পৰিয়ালবৰ্গ উপস্থিত আছে আৰু আপোনালোকে উপভোগ কৰা এই মুক্তি নামৰ চুটি ছবিখনৰ আঁৰত আমাৰ দৰে কিছুমান অপৰিপক্ক গাঁৱৰ ডেকা যুৱক তথা যুৱতীৰ যি অভিনয় আপোনালোকে ইতিমধ্যে চালে তাত যথেষ্ট ভুলভ্ৰান্তি হ'ব পাৰে আৰু লগতে সম্পূৰ্ণ শূন্য বাজেটৰ এখন চুটি ছবি নিৰ্মাণ কৰিবলৈ আমি চেষ্টা কৰিছোঁ খুব অনভিজ্ঞ আমি আচলতে
গাঁৱৰ সন্ধিয়া যিবিলাক আড্ডা হয় সেইবিলাকত আচলতে নেতিবাচকো নহয়, চাবক বিচাৰিব গ'লে কিছুমান ইতিবাচক দিশো থাকে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে জানে যে সকলো সৃষ্টিশীল কামৰ আঁৰত এগৰাকী ব্যক্তি থাকে, আৰু যিজন ব্যক্তিক আপোনালোকে কেমেৰাৰ সন্মুখত হয়তো দেখা নাপায়, কিন্তু তেওঁ অবিহনে আচলতে কোনো এটা সৃষ্টিশীল কাম আচলতে সম্ভৱ নহয়। গতিকে তেনে এজন ব্যক্তি আমাৰ মাজত বৰ্তমান উপস্থিত আছে, তেওঁ হৈছে ৰাজীৱ দাস। কিবা অলপ কৈ দিয়া। হয়, মানে হঠাতে আমি এটা প্লেনিং কৰি পেলাইছিলোঁ যে আমি এখন ছুটি ছবি কৰিম। আমি সন্ধিয়া এটা আড্ডা আছিলে, তো তাতে ভাল ভাল কথা আলোচনা হয়, গতিকে সেই আড্ডাটোৰ পৰা এইটো এটা সৃষ্টি হ'ল আমাৰ। গতিকে আমি যিখিনি পাৰোঁ কৰিছোঁ, আৰু আমাৰ কেমেৰা, এডিটিং বা ডাবিঙে হওক বা বেকগ্ৰাউণ্ড মিউজিক অল এভৰিথিং গোটেইখিনি মানে আমাৰ এই মোবাইলটোৰ দ্বাৰাই কৰা হৈছে। যিটো মোবাইলত আমি বৰ্তমান ভিডিঅ'টো কৰি আছোঁ, সেই মোবাইলটোৰ দ্বাৰাই গোটেইখিনি কৰা হৈছে। আৰু লগতে আমাৰ স্ক্ৰিপ্টটো ধুনীয়াকৈ লিখিছে আমাৰ পল্লৱ শৰ্মাই, গতিকে খুব ধুনীয়াকৈ লিখিছে। আপোনালোকে কেনেকুৱা পালে, গতিকে আমাক ভাল হ'লেও বেয়া হ'লেও আমাক জনাব, মানে ভাল হ'লেও আমাক কমেণ্ট কৰিব, বেয়া হ'লেও আমাক কমেণ্ট কৰিব, মানে গতিকে সেইখিনিও কথা। তো আমি যিখিনি পাৰোঁ কৰিছোঁ, মৰম দিব যাতে আমি আগলৈ আগবাঢ়ি যাব পাৰোঁ। আৰু ভুল ভ্ৰান্তি হ'লে আমাক মানে আঙুলিয়াই দিব, আমি যাতে নেক্সট টাইম ভালকৈ কৰিব পাৰোঁ। আৰু লগতে দুই এটা হামিঙো দিয়া গৈছে বেকগ্ৰাউণ্ড, সেই হামিংখিনি মোৰ ভৱিষ্যতে এই মোবাইলটোৰ দ্বাৰাই কৰিছোঁ, গোটেইখিনি মানে এই মোবাইলটোৰ দ্বাৰাই কৰা গৈছে। গতিকে একদম শূন্য বাজেটৰ এখন ছবি, 0 বাজেট। গতিকে আপোনালোকে চাব ধুনীয়াকৈ আৰু আমাক জনাব। ধন্যবাদ। নমস্কাৰ।